বইল কৰি খাম বুলি ভাবিছোঁ। এইখিনি ঘৰৰ আলু আজি খানি আনিছে আৰু এইখিনি বিহুতে অনা আলু আছিলে আৰু ভাবিছোঁ বহুত দিন বিহুতে খোৱা, তাৰপৰা আৰু খোৱা নাই, এনেকৈ থাকি গ'লে থাকি যাব। এয়া আলু লগতে বইল কৰোঁ বুলি ভাবিছোঁ আৰু লগতে ভাবিলোঁ এয়া গৰীয়া আলু অলপমান দি দিওঁ, খাব পাৰিব ভাগিনহেঁতো যিহেতু আছে। আৰু এইখিনি বইল কৰি আজি চাহৰ লগত খাম। এইখিনি দুটা তিনিটা চিটি মাৰি দিলে সিজি যাব, নতুন আলু যিহেতু সোনকালে সিজিব। আলুখিনি বইল কৰা হৈ গ'ল, 3টামান চিটি দিলোঁ, কিছুমান ফাটি যোৱাৰ নিচিনাই হ'ল, বহুত নতুন আলু যে সেইকাৰণে সোনকালে সিজিছে। আৰু এইফালে চাহ বহাইছোঁ, আলুৰ লগত লাল চাহ খাম আৰু এনেদৰে নিমখ দি পেলাই চাহ খাবলৈ পালে ভাল লাগে। হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোলৈকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ আন এটা ভিডিঅ'। এতিয়া অলপমান ওলাই আহিছোঁ, পাৰ্চেল দুটামান আহিছে, পাৰ্চেলকেইটা আনিবলৈ যাওঁ। আৰু বতৰটো পূৰা সেমেকা হৈ আছে আৰু পাৰ্চেলকেইটা আনবক্সিং কৰি দেখাম। এতিয়া গৈ আছে পাৰ্চেলকেইটা আনিবৰ কাৰণে, ডেলিভাৰী বয়জনে ফোন কৰি আছে আনিবলৈ, আৰু আনি ল'ম, তাৰপিছত দেখাম আনবক্সিং কৰি। পাৰ্চেল লৈছিলোঁ আৰু এইকেইটা আনবক্সিং ভিডিঅ' দেখাম। আৰু এইটো ফ্লিপকাৰ্টৰ হয়, এইটো মিছ'ৰ হয়, আৰু এইটো প্ৰিপেইডৰ বা এগৰাকীৰ পৰা লৈছিলোঁ। ফাৰ্ষ্টতে ফ্লিপকাৰ্টলৈকে আনবক্সিং কৰিম। পাৰ্চেলবোৰত অহা এইটো সূতাহে বেছি ভাল লাগে প্ৰডাক্টবোৰতকৈ। এইবোৰ বিয়াত ল'বলৈ ভাল লাগে, এনেই চবলৈ লৈ ফুৰিবলৈ ভাল নালাগে, কিন্তু বিয়া বুলি ক'লে এনেকুৱা বেগবোৰ ভাল লাগে। ঠিকে আহিছে, সেইটো কাৰণে অকণমান ইমান এটা ভাল লগা নাই, কাৰণ এইটো সোনকালে বেছিদিন নাযাব চাগে, মামৰ ধৰি যাব। ফাৰ্ষ্টটো অপেনিং হৈ গ'ল আৰু এইটো ভালেই লাগিছে মোটামুটি। নেক্সট আহিলে এইটো লৈছিলোঁ মই মিছ'ৰ পৰা, আৰু এইটো কিটচেনৰ কাৰণে লৈছিলোঁ। এইটো এনেকুৱা হয়, এইটো কিটচেনৰ কাৰণে লৈছোঁ। মছলা চছলাবোৰ সৰু বেলেগকৈ থ'লে মানে অকণমান দিগদাৰ হয়, কিন্তু এনেদৰে একেলগে থ'লে মানে সোনকালে বিচাৰিবলৈও সুবিধা হয়, থৈ পেলাই পটাপট দিবলৈ ভাল হয়। সেইকাৰণে এইটো অৰ্ডাৰ কৰিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ অৰ্ডাৰ কৰিম। ফাইনেলি অৰ্ডাৰ কৰিলোঁ আৰু আহিও গ'ল, পচন্দ হৈছে। প্ৰতিটো আছে, মছলা বহুত খাব ইয়াতো, আৰু লগতে পাঁচফোৰণ আছে, প্ৰতিটোতে স্পট দিয়া আছে, সেইকাৰণে ভাল হৈছে, হাতেৰে নুচুলি হ'ব। বাকী মোৰ এইটো পচন্দ হৈছে, প্ৰাইচটো খুব কম, ৰিজনেবল হয়। আৰু ফাইনেলি এইযোৰ কাপোৰ, মই ফাৰ্ষ্ট টাইম এনেকৈ অনলাইনত প্ৰিপেইড কৰি কাপোৰ লৈছোঁ। লৈ থকা হয়, ফ্লিপকাৰ্টৰ পৰা লওঁ, এমেজনৰ পৰা লওঁ, মিছ'ৰ পৰা লওঁ, কিন্তু এনেদৰে লোৱা নাছিলোঁ। প্ৰথমবাৰ কাৰোবাক পে'মেণ্ট কৰি পেলাই ডিলাৰৰ পৰা লৈছোঁ, আৰু বা এগৰাকীৰ পৰা। কিন্তু কাপোৰযোৰ দেখাম, প্ৰথমতে আনবক্সিং ভিডিঅ'টো লাগিব যিহেতু তেখেতলোকক, সেইকাৰণে ভালদৰে আনবক্সিং ভিডিঅ' এটা বনাই লওঁ, তাৰপিছত দেখাম কেনেকুৱা আহিছে কাপোৰযোৰ। চাদৰ মেখেলাযোৰ হ'ল এইযোৰ, মাজত গেৰ ডিজাইন আছে, আৰু মতে আহিছে বাৰু, অকণমান পাতলা, তথাপিতো ভালেই লাগিছে। মাজৰটো আৰু ছাইডৰটো হ'ল এইটো। মেখেলাখনো চেম হয়, এনেকুৱা ফুলৰে। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব, কাপোৰযোৰ কেনেকুৱা পালে জনাব। আৰু একেবাৰে সম্পূৰ্ণ লুকটো দেখাম চিলাই মেলি থুপিটো মই নিজে বান্ধিম চাগে। যেতিয়া আজৰি হ'ব তেতিয়া সম্পূৰ্ণকৈ দেখাম কেনেকুৱা হয়। আৰু আজি বহুত দিনৰ মূৰত আহিছে ভাগিন, তাই মছলা যিটো বক্স আনিছিলোঁ, মছলাখিনি এফালৰ পৰা এটা এটাকৈ ভৰাই আছে, আৰু তাই হয়তো আজি খাব লোকেল চিকেন। আৰু চিকেনখিনি ঘৰৰে হয়, কাটি মেলি থৈ দিয়া আছে, যি বনাম লোকেল চিকেন। গোটেইখিনি উলিয়াই লৈছে একেলগতে, মছলা মানে আনি থোৱা আছে, আৰু এইখিনি গোটেইখিনি পেটিবোৰ চব আধা আধা আছে, চব খুলি থোৱা আছে। কেৰাহী এখন পাতি দিছোঁ, ইয়াত প্ৰয়োজন অনুসৰি তেল, অকণমান জিৰা
দি দিছোঁ আৰু সেইখিনি পিঁয়াজ ডাঙৰ ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। এইটো মছলা এতিয়া মানে উঠাই নমাই থাকিব নালাগে আৰু সুবিধা হয় এনেকৈ ল'লে। লেগ পিচ কাটি দিছে নি ককাই? লেগ পিচ খাম বুলি দেই। আৰু আদা নহৰু মই সদায় প্ৰায় বেলেগকৈ মানে দেৰিকৈ দিওঁ, এনেকৈ দিলে মানে অকণমান লাগি ধৰা নিচিনা হয়। আজি তেলটো দি দিছোঁ। হালধিখিনিও যদি তেলতে দি দিয়া হয় খাবলৈ টেষ্টটো অকণমান বেলেগ হয়, কিন্তু কেৰাহীখন বহুত লেতেৰা নিচিনা হৈ যায়, সেইকাৰণে দেৰিকৈ দিওঁ মাংস বা তৰকাৰী দিয়াৰ পিছত। পিঁয়াজখিনি অকণমান এতিয়াই দিলোঁ। পূজাই অকণমান হেল্প কৰি দিছে। পাৰিছে আৰু পূজা ডাঙৰ হ'ল ন। বিয়া আছে বুলি কৈছিলোঁ যে, এই বিয়া আছে ফেব্ৰুৱাৰী 11 তাৰিখে। কেঁচা জলকীয়া দুটা ফালি দিছোঁ আৰু এতিয়া দিম গৰম পানী। প্ৰায়ে ভাজি থকা হ'ল 10 মিনিটমান, অলপ লাগি গৈছে আৰু উতলাই ৰখা গৰম পানী এইখিনি। পানী সৰহকৈ দিওঁ, লোকেল মুৰ্গী পানী সৰহকৈ দি জোলটো খাবলৈ বেছি ভাল লাগে, সেইকাৰণে পানীখিনি আৰু শুকাবলৈ দিছোঁ। মাংসখিনি উতলি আছে আৰু এইফালে টেমা এখন পাতি লৈছোঁ। এইখিনি হ'ল জালুক, ঘৰৰে জালুক, যোৱা বছৰ হয়, সেইকাৰণে অকণমান বগা নিচিনা হৈ গৈছে। এইখিনি ভাজি ল'ম। এইখিনি ভাজি পেলাই এনেকৈ বৈয়ামত ভৰাই থৈ দিম। পেষ্ট কৰি ৰাখি দিলে, যদি পেষ্ট কৰি ৰাখি দিওঁ তেতিয়া জালুকটো খাবলৈ ভাল নহয়, বহুত দিন যদি থাকি যায় ভেঁকুৰা নিচিনা হৈ যায়। সেইকাৰণে এনেদৰে কৰি ভাজি আৰু গোটা গোটাকৈ থৈ দিম। প্ৰয়োজন হ'লে মানে অলপমান ৰাফলি খুলি তেনেকৈ খাব পৰা হ'ব। আৰু চিকেনত ভাজি থোৱা আছিলে আগতে, শেষ হ'ল। এনেদৰে ভাজি ৰাখোঁ বহুত দিনৰ কাৰণে। এতিয়া এইখিনি ভাজিলে কমেও 2 মাহ যাব। সেইটো ইমান দিন জালুক খোৱা নহয়। ফুটি আছে পূৰা জালুকখিনি। এইখিনি হৈ গ'ল। এইফালে মাংসৰ কালাৰ আহিছে আৰু জোল হিচাপে ৰাখিম। ইয়াত মাংসখিনি আলুখিনি ভাঙি দিলোঁ, সিজিছে। ইয়াত জালুক দিম আৰু ৰাফলি খুন্দি লোৱা জালুকৰ গুড়ি অলপমান সৰহকৈ দিছোঁ, জ্বলা হ'বৰ কাৰণে। মাংস ৰেডি হৈ গ'ল। ইয়াত মিট মছলা, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দিলোঁ, লগতে কেঁচা ধনিয়া পাত দি দিছোঁ অলপমান।